হেল্ল' বন্ধুসকল, মোৰ অসমীয়া চেনেল টফি ক্ৰিয়েচাৰলৈ আপোনালোকক স্বাগত। আজি খেলিবলৈ ওলাইছোঁ 4 ভাৰ্চেছ 4 ক্লাছ স্কোৱাড ৰেংক। আমাৰ প্ৰথম ৰাউণ্ড ষ্টাৰ্ট হৈছে। আমি এতিয়া খেলি আছোঁ। হেডশ্বট মাৰিবলৈ চেষ্টা কৰিছোঁ যদিও লগা নাই। আৰে হেডশ্বট লাগি গৈছে। এতিয়া আমি তাক হেক কৰিম। বৰ বেয়াকৈ মাৰিলে। আশা কৰোঁ আপোনালোক ভালে আছে, আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ মৰম চেনেহ পালে মই আগলৈ ভিডিঅ' বনাবলৈ আৰু উৎসাহিত হ'ম। বাছ আপোনালোকক ট্ৰাই কৰিছোঁ ভালকৈ খেলিবলৈ। शाबाश बेटा। আপোনালোকৰ এটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবে মোক বহুত আগবঢ়াব আগন্তুক দিনত। গতিকে ভাবিছোঁ সকলোৱে হিন্দীত চেনেল বনাই, সকলোৱে হিন্দী চেনেল বহুত আছে, বাট গেমিং চেনেল অসমীয়া খুব কম আছে। গতিকে চেষ্টা কৰিছোঁ অসমীয়াত চেনেল বনাবলৈ। ওৱান পিছ ওৱান হৈ গৈছে। ইফালে 1 পইণ্ট, আমাৰ ইফালে 1 পইণ্ট হৈছে। জিতিবৰ কাৰণে 4-3 হ'ব লাগিব। এটা ছাইড 4 হ'লে জিকি যাম। এটা লাষ্ট 3 ৰাউণ্ডলৈ গৈছোঁ। 2খন মেটচ গ'ল, এখন সিটো ছাইডে পাইছে, এখন আমি পালোঁ। এতিয়া আৰু আমি চাওঁ বাৰু জিকিব পাৰোঁ নে নোৱাৰোঁ। খেলি আছোঁ। গৈ আছোঁ। বাপৰে মোৰ তাত পৰিছে। আৰে অঁ, এটা নক খতমে কৰি লওঁ, নহ'লে ইয়াৰ পিছত মোকে দিবতো। এতিয়া অলপ মেডিকেট মাৰি লওঁ। মেডিকেট নাই, অলপ মেডিকেট মাৰি লওঁ, তাৰপিছত আকৌ ফাইট কৰিবলৈ যাম। এতিয়া আৰু গৈছোঁ। এতিয়া ইপিনেৰে যাওঁ। এটা এনিমি আছে। ইয়াক মাৰিব পাৰিলে এইটো ৰাউণ্ড জিতি যাম। আমাৰ ইয়াতে এটা নক হৈ পৰি আছে, ইয়াক ৰিভাইভ কৰি দিওঁ প্ৰথমতে। এনিমি বিচাৰি আছোঁ, বাট পোৱা নাই। ক'ত বা গ'ল এনিমিটো। চাওঁচোন, এটা এনিমি আমাৰ 4টাৰ মাজত কোনে মাৰিব পাৰে। আৰে দেখিছোঁ। আৰে দেখিছোঁ। ফাইনেলি ইয়াক ময়ে মাৰিলোঁ। আমি 3 পইণ্ট পালোঁ। ট্ৰফি ভাই ময়ে মাৰিলোঁ এইখন। 3 পইণ্ট পালোঁ আমি, আৰু এটা পইণ্ট পালে আমি জিতি যাম।
গতিকে চেষ্টা কৰিম বাৰু এইটো পইণ্ট পাবলৈ আৰু মেটচখন জিতাব। এইপিনে এনিমি আছে। আৰে ৰে মোৰ তাত পৰিছে মোৰ তাত ডেমেজ পৰিছে। আগত আছে বান্দা, গৱাল পাতিলোঁ, আমাৰ এটা নক হৈ গ'ল। বাট মই ইয়াক পূৰা মাৰিব চেষ্টা কৰি আছোঁ, বাট মাৰিলোঁ বাট হেডশ্বট নপৰিলে। আৰে ৰে ফাইনেলি মই নক হ'লোঁ আৰু মোৰতো খেল তামাম। বাট চৰি গাইজ, মই বয়া দিব নোৱাৰিলোঁ। চাওঁ এতিয়া আমি বয়া পাওঁ নে নাপাওঁ। আৰে ফাইনেলি আমি বয়া পাই গ'লোঁ, মই দিব নোৱাৰিলোঁ, তাৰ বাবে বহুত বহুত চৰি। বাট আমাৰ ফ্ৰেণ্ডে দিলে, ফাইনেলি আমি বয়াখন পালোঁ আৰু।